Hey everyone, welcome to my YouTube channel. Welcome to my YouTube channel. Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে। মই আছো বৰ্তমান বাৰ ঘৰত কাৰণ ভিন্দৰ ভাইকৰ বিয়া আছিলে আৰু ভাবিলো ভ্লগ এটাও বনাও আৰু আপোনালোককো দেখাও। যেহেতু কইনা আগতে আনি থৈছে সেইবাবে এতিয়া সকলোৱে মিলি তেলভাৰ দিনাখনৰ আবেলিয়ে কইনাক সেন্দুৰ দিছে আৰু সকলোৱে পানী তুলিবলৈ যাবলৈ ৰেডি হৈ আছে। পানী তুলি অহাৰ পাছত দৰা আৰু কইনাক গা ধোৱাৰ আগতে পৰাচিত কৰিব লাগে। সেইবাবে বামুণে নীতি নিয়ম কৰি আছে। সকলো সমাজতে এইবিলাক নিয়ম নাথাকে, সকলোৰে বেলেগ বেলেগ ধৰণৰ নীতি নিয়ম থাকে। বৰ বিশেষ বেছি নাজানো, যদি কিবা ভুল হৈছে তেনেহলে ক্ষমা কৰিব। এয়া কইনাক মাকে গা ধুৱাই আছে। দৰাক ভালকৈ ভিডিঅ' কৰা নহল কাৰণ এটা সময়তে বেলেগ বেলেগকৈ ধুৱাইছিলে। আৰু এইজনী হৈছে মোৰ মৰমৰ বা আৰু তাইক গ'লে ভিডিঅ' কৰিব লাগে। লগত বাৰু তাইক মিলে নিমিলে কমেণ্ট এটা কৰিবচোন। কইনাৰ মাক আৰু দেউতাক লগতে দুজনী সৰু ছোৱালীৰ সৈতে মূৰত তেল দিছে কাৰণ আজি তেল দিয়া। আমাৰ ইফালে বিয়াৰ আগদিনাখন তেলৰ ভাৰ বুলি কয়। গোটেইখিনি নীতি নিয়ম কৰাৰ পাছত এতিয়া আমি ভাত খাবলৈ বহিলো। প্ৰথমতে পেট পূজাটো কৰি লওঁ, তাৰ পাছত কি হ'ব দেখা যাব। গুড মৰ্ণিং এভৰিৱান, আৰু এয়া হৈছে বিয়াৰ দিনাখনৰ ৰাতিপুৱা। ছাগলীটোক চাওকচোন, কাপোৰ পিন্ধাই থৈ দিছে আৰু আমি চাহ তাহ খাই মেলি গা পা ধুই আকৌ দৰা ঘৰলৈ যাব ওলাইছো। আৰু খুৰীয়ে মোক মালাৰ চিলোৱাৰ দায়িত্ব দিছে আৰু মই সেই দায়িত্বই পালন কৰি আছো আৰু অকলে কৰিব লগা হৈছে, লগত সহায় কৰিবলৈও কোনো নাই। যিহেতু আজি বিয়া, দৰা আৰু কইনাক গা ধুৱাব লাগিব, সেইবাবে সকলো মিলি পানী তুলিবলৈ বুলি ওলালো। ভিডিঅ'টো কৰিবলৈও শান্তি নাই, বগৰীটো থপিয়া থপি কৰি আছে। আৰু এইটোৱে হৈছে দৰা। দৰাৰ মাকে গা ধোৱাৰ আগতে নীতি নিয়ম খিনি কৰি লৈছে। আৰু দৰা গা ধোৱা হোৱাৰ পাছত এতিয়া কইনাকো গা ধুৱাব। গা ধোৱাৰ আগতে যি যি নিয়ম কৰিব লাগে সকলোখিনি নিয়ম কৰি লৈছে। ইজনী ইজনীকৈ সকলোৱে কইনাক গা ধুৱাইছে। ভাবিলো বেলেগ কিবা কৰাতকৈ প্ৰথমতে পেট পূজাটো কৰি লওঁ, তাৰ পাছত কি হ'ব দেখা যাব। ভাত পানী খোৱাৰ পাছত আমি যাওঁ ওলাবলৈ, কাৰণ এনেকেতো থাকিলে নহ'ব ন। ইয়াৰ ঘৰত ধুনীয়া ধুনীয়া ল'ৰা আহিব, লাইন মাৰিব লাগিব নহয়। এতিয়া আমি দুইজনীয়ে চাদৰ মেখেলা পিন্ধি ওলালো। ভালকৈ মই মেকআপ কৰিবলৈ নাজানো, মেকআপৰ প্ৰডাক্ট বিলাকো মোৰ তাত তেনেকৈ নাই, যি আছিলে তেনেকৈ কৰিছো। আৰু এইজনী কইনা দেই, কইনাজনী একেবাৰে চিম্পুল আৰু লাজুকী, ফটো উঠিবলৈও বৰ বেছি ভাল নাপায়। মোৰ লুকটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন। চাওকচোন, ভিডিঅ' এটা বনাবলৈও শান্তি নাই। এয়া আমাৰ দৰা আৰু কইনা। মই যেতিয়া ভিডিঅ' কৰো বাই কয় মইচোন নাই। এয়া আমাৰ লাজুকী কইনা, বুলি বিষাই গৈছে, সেইবাবে অলপ বহি লৈছে। মই যেতিয়াই ভিডিঅ' বনাবলৈ লওঁ তেতিয়া বাই আহি পায়, সেইবাবে ভিডিঅ' বনোৱাই বাদ দিলো, ভাবিলো এপাক নাচিয়ে লওঁ। যিহেতু কইনা আগতে আনি থৈছে, দৰা কইনা যিমানে ডেকা গাভৰু হৈ নাথাকক কিয়, বিশেষ কইনা আগতীয়াকৈ আনি থৈ দিয়ে তেনে বিয়াক বুঢ়া বিয়া বুলি কয়। যিহেতু দৰা ঘৰতে বিয়া হৈছে বাবে সকলোবিলাক মিলি দৰাক গোটেই গাঁওখন ঘূৰাই আনে। এয়া দৰাক গাঁও ঘূৰাই লৈ আহিছে। আৰু মোৰ বাক
দৰাক চাওকচোন, গাত ততেই নাই, অনবৰতে নাচিয়ে থাকে। দৰাক ভৰি ধুৱাবলৈ সকলোবোৰ ৰেডি কৰি আছে। এয়া হৈছে কইনাৰ মাক আৰু ভনীয়েক। আমাৰ অসমীয়া সমাজত কইনাৰ ভনীয়েকে ভিনীয়েকক ভৰি ধুৱায়, ভিনীয়েকে কইনাৰ ভনীয়েকক পইচা দিয়ে। এইফালে কইনাৰ ভায়েক আৰু দৰাৰ কিবা নীতি নিয়ম কৰি আছে। ভাইকে হেনো ভিনীয়েকক চুমা খাব লাগে আৰু ভিনীয়েকেও ভায়েকক চুমা খাব লাগে। এতিয়া হেনো ইজনে সিজনক দাঙিব লাগে। তেনে কৰি হ'লেও অকণমান দাঙিলে বাৰু। মই ভালকে নাচিম বুলি চাদৰ মেখেলা খুলি আহিছোঁ। এইফালে দৰা আৰু কইনাৰ কিবা নীতি নিয়ম কৰি আছে। মোৰ পিছদিনাখন কলেজ আছিলে, ভিডিঅ' কৰিব নোৱাৰিলোঁ, সেইবাবে ক্ষমা কৰিব। এয়া পিছদিনাখন ৰাতিপুৱা কইনাক আঙুঠি চাউলত লুকুৱাই কিবা খেল খেলাই আছিলে। কইনাৰ আঙুঠিটো চাউলৰ মাজত লুকুৱাই দৰাক বিচাৰিবলৈ দিছে। এইবাৰ দৰাই লুকুৱাই কইনাক বিচাৰিবলৈ দিছে। দৰাটো ইমানেই বদমাছ যে আঙুঠিটো চাউলত নুলুকুৱাই নিজৰ হাতত ৰাখি থৈ দিছে। বেচেৰীজনীয়ে বহুত সময়লৈকে বিচাৰি আছে। কইনাও তেনে বুদ্ধিয়ে কৰিলে, কিন্তু কি হ'ব, দৰাই একেবাৰে গমেই পালে। দৰাই কইনাক চুমা খাব লাগে। পুৰণা কইনা তেনেহ'লে 15টা চুমা খাব লাগে, আৰু যদিহে নতুন হ'লে 9টা চুমা খাব লাগে। দৰাই কৈছে, যিহেতু মই কালিহে সেন্দুৰ দিছোঁ, সেইবাবে নতুন হৈ আছে, সেইবাবে 9টাহে চুমা দিলে। 1, 2, 3, 4, 5, 6, 7, 8, 9। ভিডিঅ'টো চাই যাতে কোনেও ভুল নুবুজে, কাৰণ কিছু সমাজত এতিয়াও এইবিলাক নিয়ম আছে। এইখিনি কৰাৰ পাছত এতিয়া দুয়োটাকে ঘোষা গাবলৈ দিছে আৰু বিয়াৰ সকলোখিনি শেষ কৰি লৈ এতিয়া ওলালোঁ আকৌ নিজৰ ডিউটি লৈ, মানে কলেজলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। সেয়ে কিবা ভুল কৈছোঁ বা কিবা ক'ব জনা নাই, তেনেহ'লে ক্ষমা কৰি দিব। এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আকৌ লগ পাম।